নমস্কাৰ, মই দীপশিখা ৰাজকোঁৱৰ। আমাৰ সকলোৰে হিয়াৰ মথু সাৰ্থক জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই অনিমেষ বৰুৱাদেৱৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শীৰ্ষক মই জুবিন গাৰ্গে কৈছোঁ। মই জুবিন গাৰ্গে কৈছোঁ ঐ, স্পেচিয়েলি মোক ভাল পোৱাখিনিক কৈছোঁ। আজি মোৰ মঞ্চখন বিহু মঞ্চতকৈ পৃথক অৱশ্যে। ইয়াত ছাউণ্ড ছিষ্টেমৰ সুবিধা একেবাৰে নাই, চ' প্ৰব্লেম হৈছে অলপ। তথাপিও কৈছোঁ, শুন তহঁতে। মোৰ মৃত্যু তহঁতবোৰে যে সহজে ল'ব পৰা নাই সেইটো মই ভালকৈয়ে বুজি পাইছোঁ। বাট যাবলগীয়া হ'ল হঠাৎ। তহঁতৰ লগত আৰু কিছুদিন হয়তো থাকিলোহেঁতেন হাঁহি ফূৰ্তি কৰি, কিন্তু মই নজনাকৈয়ে চাল্লাহ বহুত কিবা কিবি হৈ গ'ল। মই নোহোৱা দিন ধৰি তহঁতবোৰৰ যে টোপনি নাই সেয়াও ভালদৰে জানিছোঁ মই। কেইটামানেতো মোৰ সমাধিৰ কাষতে বহি থাকিল মস্ত পাগলৰ দৰে। ঐ, তহঁতবোৰে মোক বহুত ভাল পাইছিলি ন? সেয়ে হয়তো চিতাৰ জুইকুৰাত মই যেতিয়া জ্বলি আছিলোঁ তেতিয়া তহঁতৰ কলিজা পোৰা কেঁচা গোন্ধবোৰ আহি মোৰ নাকত বাৰে বাৰে লাগিছিলহি। এটা কথা কি জান? সকলোৰে ভালপোৱাবোৰ অৱশ্যে তহঁতবোৰৰ দৰে একেই নাছিল। যিটো কথা সময়ৰ শেষতহে উপলব্ধি কৰিব পাৰিলোঁ মই। চ' মোৰ নিজা এক্সপিৰিয়েঞ্চৰ পৰা দুটামান কথা কৈ থওঁ ভাবিলোঁ। বিশেষকৈ য়ংগাৰখিনিক কৈছোঁ, কথাকেইটা মন দি শুনিবি তহঁতে। এই পৃথিৱীখনত জীয়াই থাকিবলৈ হ'লে জোখতকৈ বেছি সহজ সৰল নহ'বি কেতিয়াও। আৰু বিশেষকৈ এই টকা বোলা বস্তুটো যে, ই বৰ আচৰিত বস্তু কিন্তু। প্ৰয়োজনত ই জীৱন কাঢ়িহে নিব পাৰে, জীৱন কিন্তু দিব নোৱাৰে কেতিয়াও। সেয়ে ইয়াৰ পৰা সাৱধানে চলিবি, নহ'লে মোৰ দৰে জীৱনৰ ঠিকনা কেতিয়া হেৰাই যাব গমকে নেপাবি। অসমখনক লৈ বহুত সপোন আছিল মোৰ, বাট সকলো আধৰুৱা হৈ ৰ'ল মাজ বাটতেই। একো নাই দে, তহঁতবোৰেতো মোক সদায়ে গানৰ মাজতেই জীয়াই ৰাখিবি না। এইখন মঞ্চৰ পৰা কেতিয়াবা আকৌ তহঁতক কথাকে কৈ থাকিম দে। নতুন গানহে, কিন্তু গাব নোৱাৰিম আৰু। অ'কে বাই, লাভ ইউ অল।